আৰু এখন বিয়া আছে এইখন ৰবিবাৰ আৰু আমি ওলালো বৌ ভাত খাব গৈ আছো আৰু ইফালে মই একদম জেকেট চিকেট লৈ গৈছো ঠাণ্ডাৰ দিন ভাই ঠাণ্ডাৰ ওয়েদাৰ ঠাণ্ডা খালে এনেই কপ মানে হেৰি চৰ্দি কাহ তো ওলালো আৰু গৈ থাকো চাই থাকো হেৰি কৰ মানে গাড়ী ওজন বাঢ়িলে অসুবিধা হ'ব আমাৰ ইফালৰ পৰিৱেশ ইমান ধুনীয়া গাড়ীও আহি গৈছে মোৰ পৰা বেংগলত যাম সো এইখন হ'ল গেটখন আসাম আৰু বেংগলৰ মাজৰ গেটখন তো ভাবি থাকোঁ যে অসমতে খেতি হয় মানে অসমতে ধান খেতি হয় অমুক খেতি হয় চমুক খেতি হয় এইটো নহয় বেংগলতো খুবেই ধুনীয়া খেতি হয় মানে গৈ আছোঁ যেতিয়া চাই আছোঁ মানে বহুত খেতি পথাৰ চ' আপোনালোকক দেখাই আছোঁ এই চাওক चार खेती गाइस चार खेती बहुत डाउन एरिया तो আমি আহি পালো ফালাকাটা বাস ষ্টেণ্ড অলপ আগত এইটো শিৱ মন্দিৰ আৰু মোৰ লগত আছে তাতটো চাহ খাবলৈ ওলাইছোঁ মানে ইয়াতে থামি অলপ চাহ খাম চ' ফাইনেলি আমি বিয়া ঘৰত আহি পালোঁ আৰু এতিয়া চাম কেনেকুৱা সজাইছে আৰু ধৰক আমাৰ ভণ্টি কেনেকুৱা আছে চাই আছোঁ আৰু আমালোকৰ ভণ্টি ইয়াতে বহি ৰৈছে এই দূৰৰ পৰা দেখালোঁ আৰু এতিয়া যাম ওচৰলৈ চ' এখেত হয় আমাৰ জয় আৰু এইটো এটা ভৱন হয় সোণাই ভৱন এৰ নিয়মাৱলী মানে যেহেতু বেংগলত আহিছোঁ আমি বেংগলৰ লেংগুৱেজ এইটো চিকেন পকৰি ভাইটি ল ইয়াৰ কি খাম এইটো হ'ল আইচক্ৰীম এইটো হ'ল পকৰি মানে ইমান খোৱা কফি চফি খালোঁ আৰু যে কি খোৱা বাকী আছে সেইটোৱেতো পাৰ্টি খাব আহিছোঁ এইটো দৰাৰ ঘৰ আৰু কি মানে দৰাৰ ঘৰটো ইফালে অলপ ভৱনৰ পৰা ইফালে আহিব লাগে ইয়াতেও বুজাইছে ধুনীয়াকৈ একদম পুৰা টিম লৈ আহিছোঁ সৈন্য লৈ আহিছোঁ এইটো হ'ল এইটো দৰাৰ ঘৰ
রিলেটিভস আর কি। মানে এই গেটের থেকে ভিতরে ঢুকলে আচ্ছা 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 হ্যাঁ ঘৰবিলাক ইমান ধুনীয়া ধুনীয়াকৈ বনাইছে মানে ভিডিঅ'ই লৈ ল'লোঁ একদম ধুনীয়াকৈ বনাইছে গাইজ এইখন চাই লওক কি বনাইছে নিশ্চয় কি কি সো এইখন হৈছে মেনু কাৰ্ড সাদা ভাত ভেজ ডাল তপসে ফ্রাই স্যালাড কাতলা কালিয়া আইর পত্রি পোলাও মাংস চাটনি রসগোল্লা দুধ পাত ধন্যবাদ সো এইখন মেনু কাৰ্ড ধুনীয়া বনাইছে সো এতিয়া ৰওনা দি আছোঁ আৰু গেটখন ৰাতি বহুত লাইটিঙত ধুনীয়া লাগে সো চবকে বাই বাই গুড নাইট আৰু বহুত ৰাতি হৈছে এতিয়া মোটামুটি 11টা 11:30মান বাজিছে বা 12টাই বাজিছে তো টাটা বাই বাই সি ইউ টু অল